আপোনালোকে নিৰামিষ মুগৰ দাইলখন কেতিয়াবা এনেকৈ বনাই খাইছেনে? যদিহে নাই খোৱা তেতিয়াহ'লে ভিডিঅ'টো এবাৰ চাওক আৰু এনেকৈ বনাই এবাৰ খাই চাওকচোন, নিশ্চয় ভাল পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, দুলুমণি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মুগৰ দাইলৰ ৰেচিপি এটা আপোনালোকৰ বাবে লৈ আহিছোঁ। প্ৰথমতে দালিখনত দিবৰ বাবে চব্জিখিনি ৰেডি কৰি ল'ম। ইয়াত মই ডাঙৰ সাইজৰ দুটা জিকা কাটি লৈছোঁ আৰু এটা আলু কাটি লৈছোঁ। তাৰপিছত ইয়াত মই কেইটামান কঁঠালৰ গুটিও দি দিছোঁ আৰু এইখিনি ভালদৰে ধুই মই দালিখনত দিবৰ বাবে ৰেডি কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত বেলেগ চব্জিও ব্যৱহাৰ কৰিব পাৰে। আমাৰ পৰিয়াল 4টা, সেই জোখৰ মই দালিখিনি লৈছোঁ। আৰু আপোনালোকৰ যদি পৰিয়াল বেছি তেতিয়াহ'লে দালি বেছিকৈ ল'ব, আৰু যদি পৰিয়াল কম তেতিয়াহ'লে দালি কমকৈ ল'ব। দালিখিনি মই 4-5 বাৰমান ভালদৰে খচি ধুই ল'ম। ভালদৰে ধুই লৈছোঁ আৰু এতিয়া মই কেৰাহীটো উঠাই দিছোঁ। আৰু যিহেতু মই নিৰামিষ বনাম সেইকাৰণে মই তেলৰ সলনি ঘি ব্যৱহাৰ কৰিছোঁ। ইয়াত মই 5 ফোৰণ দিছোঁ আৰু তেজপাতো দি দিছোঁ। আৰু এতিয়া ইয়াত মই দালিখিনি দি দিম। দালিখিনি ভালদৰে ভাজিব লাগিব। দালিখিনি মই ভালদৰে ভাজি ল'ম। আপোনালোকেও ভালদৰে ভাজি ল'ব দালিখিনি। আৰু এতিয়া ইয়াত মই নিমখ দি দিম। নিমখখিনি দি ভালদৰে ভাজি লৈ ইয়াত মই হালধিও দি দিম। আপোনালোকে ইচ্ছা কৰিলে বেলেগ মছলা দিব পাৰে, কিন্তু মই যিহেতু নিৰামিষ বনাইছোঁ সেইকাৰণে মই ইয়াত বিশেষ মছলা একো দিয়া নাই। আৰু এতিয়া কাটি থোৱা চব্জিখিনি মই ইয়াত দি দিছোঁ। চব্জিখিনি ভালদৰে ভাজিব লাগিব যাতে নিমখ হালধিখিনি ইয়াত ভালদৰে সোমাই যায়। আচলতে এনে দালি বনালে খাবলৈ ইমান সোৱাদো নহয় আৰু নিৰামিষতটো আৰু একেবাৰে ভাল নালাগে খাই। সেইকাৰণে মই যেতিয়া নিৰামিষ বনাওঁ এনেকৈ খায়ে ভাল লাগে। আপোনালোকেও বনাই খাবচোন। এইখিনি মিডিয়াম টু ল' ফ্লেমত মই প্ৰায় 2 মিনিটমান ভাজিম। আৰু ইয়াত আদাও দি দিছোঁ। আদাখিনি দিও ভালদৰে ভাজিব লাগিব যাতে আদাৰ কেঁচা গোন্ধটো যায়। আৰু এয়া ভজা হৈ গৈছে। ইয়াত মই পানী দি দিছোঁ। পানীখিনি দি ভালদৰে উতলিবলৈ দিম। আপোনালোকে যদি গেছ কমাবলৈ বিচাৰে তেতিয়াহ'লে এইখিনি কুকাৰতো দিব পাৰে। 2-3টামান চিটি মাৰিলে এইখিনি সিজি যাব। এতিয়া মই এইখিনি ভালদৰে ঢাকনিখন মাৰি সিজিবলৈ দিম। আৰু সিজাৰ পিছত চাওকচোন কেনেকুৱা হৈছে দেখিবলৈ। এইখিনিতে মোৰ ছোৱালীজনীৰ কাৰণে এনেকৈ মই নুমাই থৈ দিম, কাৰণ তাইক মই জ্বলা নিদিয়াকৈ খুৱাওঁ। আৰু এতিয়া ইয়াত মই জ্বলাখিনি দি দিছোঁ। জ্বলাখিনি দি প্ৰায় হৈয়ে গৈছে, অকণমান সিজিব দিব লাগিব। আৰু প্ৰায় হৈয়ে গৈছে আমাৰ দালিখন, দেখিবলৈ ধুনীয়া হৈছে। আৰু এতিয়া ইয়াত মই, আপোনালোকে বা কি বুলি কয় এইখিনি, মই কিন্তু বন ধনিয়া বুলি কওঁ আৰু ইয়াত কাটা মছলা বুলিও কয়। এইখিনি দি প্ৰায় 5 মিনিটমান ল' ফ্লেমত সিজাই এইখিনি মই নুমাই থৈ দিম। আপোনালোকেও এনেকৈ নুমাই থৈ দিব দেই। এতিয়া আমাৰ দালি প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। আৰু চাওকচোন কেনেকুৱা হৈছে। ইয়াত মই নেমু লৈছোঁ আৰু এটুকুৰা পাপৰ লৈছোঁ আৰু এয়া দালিখন মই আপোনালোকক খাই দেখুৱাম দেই কেনেকুৱা হৈছে। দেখিবলৈ ধুনীয়া হৈছে। ইয়াত দালি আৰু চব্জিখিনি আটাইখিনি সিজি পেলাই মিলি গৈছে। এতিয়া মই খাম। খাবলৈ সঁচাকৈয়ে বহুত সোৱাদ হৈছে। এইখিনিৰে গোটেই ভাতখিনি খাব পাৰি। ইয়াত ভাজিৰ প্ৰয়োজনে নাই। আপোনালোকেও বনাই খাব। আৰু এতিয়ালৈকে ভিডিঅ'টো ইমানেই। শুভৰাত্ৰি। বাই বাই।